নকওঁ মই ক'ব কিয় ক'ম মই ক'বলৈ কিয় ক'ম যেতিয়াতো বিয়া হ'ব যাওঁ তহঁতে মাৰি দিয় কিয় ক'ব যাম নকওঁ কাকো বিয়া হ'ব নিদিওঁ মই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্টি ব্লগছ তো আজি মই কোনো ধৰণৰ ব্লগ লৈ অহা নাই মই আহিছোঁ এটা ইণ্টাৰেষ্টিং ষ্টৰি লৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ অঞ্জলি নামৰ এজনী ছোৱালী আছিলে আৰু তাইৰ ফ্ৰেণ্ড এজনী আছিলে যাৰ নাম আছিলে ৰুকসাৰ তাই ধুবুৰীত থাকে প্ৰায় 15 বছৰমান আগতে ধুবুৰীৰ বিদ্যাপাৰা নামৰ এখন গাঁৱত এজনী ছোৱালী আত্মহত্যা কৰিছিল তো আত্মহত্যা কৰাৰ কাৰণ এইটোৱে আছিল যে তাই এটা ল'ৰাৰ লগত বিয়া হ'ব খুজিছিল আৰু ঘৰৰ পৰা দিয়া নাছিল তো সেইকাৰণে তাই নিজকে শেষ কৰি দিব খুজিছিল আৰু সেইটো টাইমতে বচাই ল'লে তাই আৰু লগে লগে হস্পিটেললৈ লৈ যোৱা হ'ল হস্পিটেলত নিয়াৰ পাছত পেৰেণ্টছে যেতিয়া গম পালে যে তাই মৃত্যুৰ কাৰণ এইটোৱে আছিল আৰু এইটো কাৰণে তাই মৰিব গৈ আছিল এনেকৈ তো তাইক তাতেই মাৰি পেলালে মাৰিলে কোনে তাইৰ পেৰেণ্টছে তো পেৰেণ্টছে হয়তো ভাবিলে গাঁৱত গম পালে এইটো হ'ব সিটো হ'ব তো নাজানো আৰু বাট মাৰি পেলালে তো এই কথা কোনো গম পোৱা নাছিল গাঁৱৰ মাত্ৰ গম পাইছিলে ডক্টৰজন আৰু তাইৰ পেৰেণ্টছে যোনজনী ছোৱালী আছিল তাইৰ নাম আছিল খুচি চ' তাই কাৰো লগত ক্ল'জ নাছিল নিজৰ পেৰেণ্টছৰ লগতো নাছিল নিজৰ ফ্ৰেণ্ডৰ লগতো নাছিল তো তাই ক্ল'জ আছিল অকল এজন আংকলৰ লগত সেই আংকলজন ৰুকসাৰৰ ৰিলেটিভ হয় তো আংকলজনৰ কোনো ছোৱালী নাছিল সেইকাৰণে খুচিক নিজৰ ছোৱালীৰ নিচিনা ট্ৰিট কৰিছিল আংকলে যেতিয়া কথাটো গম পালে যে খুচি আৰু নাই আংকলে বহুত শ্বক হ'ল আংকলজন কিবা এটা কামত আউট অফ ষ্টেটত আছিল তো কেইবাদিন পাছত ঘূৰি আহিলে আৰু ঘূৰি আহোঁতে ট্ৰেইন লেট কৰিলে প্ৰায় ৰাতি 1:30-2টামান বাজে তো তেনেকুৱা টাইমত আহি পালে তো সেইটো টাইমত কোনো ই ৰিক্সাও পোৱা নাছিল কোনো অটোও পোৱা নাছিল তো তেখেতে খোজকাঢ়িয়ে ঘৰলৈ আহিব লগা হ'ল আৰু ষ্টেচনৰ পৰা তেখেতৰ ঘৰ আছিলে 40-45 মিনিটৰ ৰাস্তা তো খোজকাঢ়ি আহোঁতে আংকলৰ এনেকুৱা ফিল হ'ল যে কোনোবা যেন তেখেতৰ পিছে পিছে খোজকাঢ়ি আহি আছে তো যেতিয়াই ঘূৰি চাই পিছফালে কাকো নেদেখে তো এনেকুৱা ভয়ে ভয়ে আগুৱাই গৈ থাকোঁতে হস্পিটেলৰ ওচৰ পালে আৰু সেইখন হস্পিটেলতেই খুচিক হত্যা কৰা হৈছিল তো আংকলজনে মানে বহুত ভয় খালে আৰু কেইদিনমান আগতে কি হ'ল সেই ৰাস্তাটোতে বহু লোকৰ মৃত্যু হ'ল কিন্তু কেনেকৈ হ'ল আজিলৈকে কোনো গম পোৱা নাই তো সেইকাৰণে আংকলজনে আৰু ভয় খালে যে তেখেতৰ লগতো তেনেকুৱাই হ'ব নেকি ভয় খাই লাহে লাহে আগুৱাই যাব ধৰিলে আৰু দেখিলে যে তাৰ ছায়া গছৰ পিছফালৰ পৰা লুকাই জুমি জুমি চাই আছে তাৰপিছত অলপ আগুৱাই গৈ মন দি চাওঁতেই আংকলজনে দেখিলে যে যোনটো ছায়া দেখিছিলে এই ছায়াৰ বডিটো আছিল খুচিৰ আংকলজন দেখি মানে বহুত ভয় খাই গ'ল মানে বডিটো কেনেকুৱা আছিল আপোনাৰ যেনেকৈ ধৰক ডিঙিটো পূৰা বেকা তাৰপিছত জিভা ওলোৱা তাই মানে আত্মহত্যা কৰিব খুজিছিল ন তো ফাঁচি লাগিব খুজিছিল আৰু সেই ফাঁচি লাগে যেনেকৈ তো সেইটো চেপতে পূৰা তেনেকৈ আছিল ফ্ৰণ্টত খুচিয়ে মানে আংকলজনক ক'ব খুজিলে কিবা আংকলজনৰ পূৰা ভয় খাই আছে আংকলজনক কৈ আছে যে আপোনাৰ লগত মোৰ কিবা কথা আছে মই আপোনাক কিবা ক'ব খোজোঁ আপুনি আহক মোৰ ওচৰত এনে ক'লে তো আংকলজনে ভয় খাই গ'ল আৰু আংকলজনৰ ওচৰত লোহাৰ এটা চাকু আছিলে আৰু মানুহে কয় ন যে লোহা বা নিগেটিভ এনাৰ্জিবোৰ দূৰত থাকে বা কিবা তেনেকুৱা তো আংকলজন লোহা চাকু এনেকৈ ওলাই মুঠি মাৰি ধৰি ল'লে আৰু কৈছে আংকলজনে ক'লে যে নাই মই ইয়াতে আছোঁ তুমি কোৱা যি ক'ব লগা আছে তেনেকুৱা খুচিৰ পৰা খং উঠি গ'ল কি কৰিলে পূৰা স্পীডত আংকলৰ ফ্ৰণ্টত আহি ৰখিল আংকলজন মানে কি কৰোঁ তেতিয়া মানে কি কৰোঁ কি নকৰোঁকৈ চাকুটো লৈ একদম এনেকৈ স্পীডত ঘূৰাব লৈছে তেনেকৈ কৰোঁতেই খুচি পিছুৱাই গ'ল অলপ
আৰু তেতিয়াই খুচিয়ে ক'লে যে মোক যদি মাৰিবই আছিলে তেনে মোক বচালে কিয়, তহঁতে মোক কিয় মাৰিলি? আংকলে ক'লে আমি কিয় মাৰিম আকৌ তোমাক, তুমিতো নিজেও এনেকৈ মৰিলা। নহয়, মোক মৰা হৈছে। আংকলে ক'লে কোনে মাৰিছে তোমাক? তাৰপিছত কৈছে মই এনেকৈ মৰিব গ'লোঁ, এনেকৈ মানে তাইক বচালে আৰু। তাৰপিছত কৈছে মোক হস্পিটেলতেই এনেকৈ মৰা হৈছে আৰু এই কথা কোনো নাজানে গাঁৱত। তাৰপিছত এনেকৈ কওঁতে আৰু আংকলজনো ভয় খাই গৈ আকৌ শুনিও নুশুনা ভাও ধৰি ঘৰলৈ যাব ধৰিলে। তো ঘৰলৈ গৈ খুচিৰ পেৰেণ্টছৰ ওচৰত গৈ ক'লে যে আপোনালোকে খুচিক কিয় মাৰিলে? পেৰেণ্টছতো ভয় খাই গ'ল, পূৰা ঘামি একদম মানে ঘাম ওলাই আছে আৰু মুখৰ পৰা, পূৰা ভয় খাই আছে। তাৰপিছত ভয় খাই ক'লে আমি কিয় মাৰিম, তাইতো নিজে মৰিছে। আংকলে ক'লে যে নাই, তাইক তোমালোকে মাৰিছে। আমি কিয় মাৰিম আকৌ, ঠিক আছে গাঁৱৰ মানুহো আছিলে, তো গাঁৱৰ মানুহে এনে কৈছে নাই নাই, তাইতো নিজে মৰিছে, কোনো মানা নাই নহয়, তেনেকৈ ক'লে। তো তেনেকুৱাত মানে আংকলৰো অলপ মানে কিবা লাগিব ধৰিলে। তো তাৰপিছত পেৰেণ্টছে ক'লে যে আপুনি চাগে কিবা সপোন দেখিছে, বেয়া সপোন দেখিছে চাগে, তো সেয়া বাদ দিয়ক কথা। তেনেকৈ কওঁতে আংকলে ভাবিলে চাগে হ'ব পাৰে বা কিবা কিবি, তেনেকৈ বাদ দিলে আৰু কথাটো। তো সেইটো কথা ৰাতি চেছ। তো তেনেকৈ সময় পাৰ হৈ গ'ল, বহু সময় হৈ গ'ল। ৰূপচাৰ যোনজনী আছিলে তো তাইও ডাঙৰ হৈ গ'ল, আৰু কাকো তেনেকৈ খুচি দেখা নাছিলে বা কোনো তেনেকৈ হস্পিটেলৰ ফ্ৰণ্টত পৰা নাছিল। তো চব নৰ্মেল হৈ গ'ল, আৰু খুচি নামত তেনেকৈ কোনোবা আছিল বুলিও চবে পাহৰি গ'ল। তো এনেতে কি হ'ল, ৰূপচাৰৰ ফেমিলি আছিলে, ৰূপচাৰৰ ফেমিলি অঞ্জলি ফেমিলিত ঘৰলৈ গ'ল। অঞ্জলি ফেমিলি মানে অঞ্জলিহঁত আছিলে আপোনাৰ গুৱাহাটীত। তো অঞ্জলি ফেমিলি ঘৰলৈ গ'ল। ঘূৰি আহোঁতে তো অঞ্জলি ফেমিলি যোনটো আছিলে, তো সিহঁতৰ এজন ড্ৰাইভাৰ আছিল, ড্ৰাইভাৰজন ৰূপচাৰহঁতৰ লগত গুচি আহিলে গাড়ী। তো ৰূপচাৰহঁত হ'ব আহিলে, আহি থাকোঁতে কি হ'ল, হস্পিটেলটো যে আছিলে হস্পিটেলটোৰ ফ্ৰণ্টতেই গাড়ীটো বেয়া হ'ল। ৰূপচাৰৰ বাপেকেতো গম পাই গ'ল যে এইটো কাৰণতে হ'ব পাৰে বুলি, অলপ ভয় এটা আহে ন মনত। তো তেনেকুৱা ভয় এটা আহিলে। ড্ৰাইভাৰজনে ক'লে হ'ব মই ঠিক কৰি ল'ম ৰ'ব, 5 মিনিট সময়। তাৰপিছত ৰূপচাৰ বাপেকে ক'লে নাই নালাগে আৰু, ব'লা গাড়ীটো ইয়াতে থাকক, আমি যাওঁ। তো তেনেকৈ গাড়ী তাতে থৈ গুচি আহিলে। তেনেতে ৰূপচাৰহঁতৰ ঘৰত কাম কৰা মানুহ এজনী আহিছিলে। তো সেই মানুহজনৰ সিদিনাই মৃত্যু হৈ গ'ল, মানে হঠাৎ কাম কৰি থাকোঁতে মৰি গ'ল। গাঁৱৰে মানুহ আছিলে, মানুহজনী আছিলে। তো গাঁৱত এনে কথা চথা পাতিলে, হ'ব পাৰে গৰমৰ কাৰণে কিবা কাৰণ মৰিছে, তো ইমান আৰু ধ্যান নিদিলে কথাটো। তো তেনেকৈ সময় পাৰ হৈ গ'ল। এনেকৈ পাৰ হৈ সময় আপোনাৰ 2024 আহি পালে। তো 2024 মাৰ্চত ৰূপচাৰ যোনজনী আছিলে তো তাইৰ বিয়া ঠিক হ'ল। বিয়া মানে কি, মুছলিম আছিলে ন, তো নিকাহে কয় আৰু। তো তেনেকৈ ঠিক হ'ল। ঠিক হওঁতে তেওঁলোকৰ এনেইতো তেনেকুৱা ইমান প্ৰগ্ৰাম নাথাকে, তো তেনেকৈ বহি আছে ফ্ৰণ্টত, মানে যাৰ লগত বিয়া হ'ব সেই ল'ৰাজন বহি আছিলে, আৰু এইফালে ৰূপচাৰ বহি আছে। তো এনেতে যোনজনে বিয়া কৰায় ন, তো মানুহজনে সিহঁতৰ নিয়মত ক'লে আৰু কিবা কৈ লৈ, তো ক'লে যে তোমাক এই নিগাহ কবুল আছে নেকি, তো এনেকৈ ক'লে আৰু। তো সিহঁতক ক'ব লাগে ন কবুল বুলি। তো তেতিয়া ক'বলৈ মানে সোধোতে এনেকৈ ক'লে, এনে খঙত হৈ গ'ল পূৰা। তো খঙত হৈছে কি, নকওঁ মই কবুল। কিয় ক'ম মই কবুল, কিয় ক'ম? যেতিয়াতো বিয়া হ'ব যাওঁ তহঁতে মাৰি দিয়, কিয় ক'ব যাম মই কবুল? নকওঁ, কাকো বিয়া হ'ব নিদিওঁ মই। ক'লে মানে তেতিয়া কি হ'ল, চাৰিওফালে মানুহ আছিলে, তো মানুহ পূৰা মানে আচৰিত হৈ গ'ল, কি হৈ আছে কি হোৱা নাই। তেতিয়া কি হ'ল, তাৰে যোনটো এনভাইৰমেণ্ট আছে তো সেইটো কি হ'ল, ঠাণ্ডা একদম, বতাহ বলিব ধৰিলে, কিবা মানে তাৰ অলপ ভয়ানক টাইপ হৈ গ'ল। তো চবৰে ফিল হ'ব ধৰিলে যে এইটো কিবা এটা শক্তি তেনেকুৱা হৈ আছে। তো চবৰে ফ্লেশ্ববেকটো মনত আহি গ'ল, খুচিৰ কথা, খুচিও এনেকুৱা হৈছে। তো হওক নহওক তাই হ'ব, তো হঠাতে এজন লৈ যাওঁ। তো ক'লে বিয়াটো হোৱাই নাই, তো বিয়া নহয়, এতিয়া বিয়াটো হোৱাই নাই, তো মৌলানা ওচৰত লৈ যাওক, আৰু বিয়াটো এনেকৈ হ'ব নোৱাৰে যিহেতু তাইক কবুল কোৱা নাই। তো মৌলানা ওচৰত লৈ যাব খোজোতেই কি হ'ল, যোনজনী ৰূপচাৰ আছিলে তো তাই বেহুচ হৈ গ'ল। তো চবেই মিলি তাইক ধৰি উঠাব খুজিছে, কমেও 14-15জন মানুহ তাইক ধৰি উঠাব খুজিছে, কিন্তু তাইক উঠাব পৰা নাই। এনেতে হঠাৎ সাৰ পাই গ'ল, আৰু শৌচ অহাৰ লগে লগে দেখিছে তাই ৰূপচাৰ হৈ থকা নাই, তাই
খুচি হৈ গ'ল, মানে যোনজনী ছোৱালী মৰিছিলে তো তাই আত্মা সোমাই গ'ল। তো এনেতে পূৰা মানে চিঞৰিব ধৰিলে তাই, একদম মানে খঙত পূৰা চিঞৰি আছে, মোক এৰি দিয়া তহঁতে, মোক হেন তেনকৈ মানে চিঞৰি আছে পূৰা। তো মানুহ 14-15জন আছিল ন, তো যেনে তেনে ধৰি ৰাখিলে আৰু। তো ৰখাৰ পাছত এনেকৈ ধৰি নি এটা ৰুমত নি বন্ধ কৰি দিলে। বন্ধ কৰি নি তাৰপিছত মৌলানা যোনজন আছিলে, তো মৌলানাজনক মাতিলে, কাৰণ নিবতো নোৱাৰে এতিয়া তাইক, কাৰণ তাই এনেকুৱা হৈ আছে। তো মৌলানাজনকে মাতিব লাগিলে। মৌলানাজন আহিলৈ মানে একদম কিবা মন্ত্ৰ থাকে ন, মন্ত্ৰ কিবা সেয়া পঢ়িব ধৰিলে। পূৰা আধা ঘণ্টা ধৰি এই মন্ত্ৰ পঢ়ি আছে নন ষ্টপ। তো এনেকৈ পঢ়ি থকাৰ পাছত অলপ মানে ঠাণ্ডা হ'ল। তো ঠাণ্ডা হোৱাৰ পাছত মৌলানাজনে সুধিলে, কোন হয় তই? তাৰপিছত ক'লে, মই খুচি হয়। তাৰপিছত ক'লে, কিয় আহিছ ইয়াত, কি কৰিবি, কিয় আহিছ, কি লাগে তোক ইয়াত? এনেকৈ ক'লে। তেতিয়া ক'লে যে মই খুচি হয়, মই ইয়াত চবকে মাৰিবলৈ আহিছোঁ। কৈছে, কিয় মাৰিবলৈ আহিছ? তেতিয়া মানে কি হ'ল, কান্দিব ধৰিলে যে মোৰ মা দেউতাই মোক এনেকৈ মাৰি পেলাইছে, আৰু মাত্ৰ কাৰণ এইটোৱে আছিলে যে তেওঁলোকৰ যোনজন ল'ৰা পচন্দ নাছিল, সেইটো ল'ৰাৰ লগত মই বিয়া হ'ব খুজিছোঁ। তো সেইটো কাৰণতে মোক মাৰি পেলালে। তো মই কাকো মাৰিম, বাচিব নিদিওঁ, বিয়া হ'ব নিদিওঁ, চবকে কৈছে। তেনেকৈ পূৰা খঙত হৈ গ'ল। খঙতে পূৰা হাঁহি আছে, হাঁহি কৈ আছে যে এজনকতো মই মাৰিলোৱেই, তহঁতকো মাৰিম, তহঁত কোনো নাবাচ ইয়াৰ পৰা, চবকে মাৰিম, তেনেকৈ কৈছে। আৰু এজনক যে মৰাৰ কথা কৈছিলে, তো সেইজন চাগে কাম কৰা বাই আছিলে। তো তাইৰো বিয়া ঠিক হৈছিল, তো চবেই কম ভাবিছিল চাগে গৰমৰ কাৰণে মৰিছে, কিন্তু বিয়া ঠিক হোৱাৰ কাৰণে চাগে তাইক মাৰি পেলালে। তেনেকৈ তাক কথা পাতি আছে মৌলানাজনে খুচিৰ লগত। তো কৈ আছে, তোমাৰ লগত এনেকুৱা হৈছে, তুমি বেলেগৰ লগত কিয় কৰি আছা? তো তোমাৰ লগতহে হৈছে, তো তুমিও বিচাৰা নেকি সেইটো বেলেগৰ লগত হওক? তেনেকৈ কিবা কথা পাতিছে। তো তেনেকুৱাতে মৌলানাজনে ক'লে, তুমি ইয়াৰ পৰা গুচি যোৱা, ইহঁতক আৰু কাকো একো ক্ষতি নকৰিবা, তুমি ইয়াৰ পৰা গুচি যোৱা। তো এনেতে কি হ'ল, খুচিয়ে ক'লে যে মোৰ নিজৰ মা দেউতা মাৰিছে মোক, আৰু ডক্তৰ, তেওঁলোকে শাস্তি নোপোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ, এনেকৈ ক'লে। তো চব গাঁৱৰ মানে কৈছে, ঠিক আছে আমি তাক শাস্তি দিম বা কিবা এনেকৈ ক'লে আৰু শাস্তি দিয়াৰ পিছত তুমি গুচি যাবা, তেতিয়া কিবা মিলালে। তেনেকৈ ক'লে। খোৱাৰ পাছত গাঁৱত গৈ যোনটো খুচিৰ মা দেউতা আছিল, তো তেওঁলোকক চব গাঁৱৰ মানুহে ঘেৰি ধৰিলে, তোমালোকে তেনেকৈ কৰিছা, তোমালোকে কিয় মাৰিলা, হেন তেন সুধি আছে, তোমালোকে মাৰিছা নেকি? তো ধেৰ সুধি থাকোঁতে মানে তেওঁলোকৰো চাগে ৰিয়েলাইজ হ'ল যে এইটো বেয়া কৰিছোঁ, কিবা কৰিছোঁ, যি হওক নিজৰ ছোৱালী হয়তো। তেনেকুৱাতে মানি ল'লে যে আমি ভুল কৰিছিলোঁ। তো এনেকুৱাত কি হ'ল, যোনটো ৰুকসাৰৰ গাত আছিল ন খুচিৰ আত্মাটো, তো তেনেকৈ মানে কান্দি থাকোঁতে পটাককৈ বেহুচ হৈ গ'ল। তেতিয়া মৌলানাজনে ক'লে যে তাইৰ গা পা এতিয়া গ'লগৈ, খুচিৰ আত্মাটো গ'লগৈ, এনেকৈ। আৰু বৰ্তমান সময়ত আৰু যোনজন খুচিৰ মাক দেউতাক আছিল, তো তেওঁলোক নিজেই গৈ জেলত চাৰেণ্ডাৰ কৰিলে, আৰু এতিয়া বৰ্তমান জেলতেই আছে। আৰু যোনজনী ৰুকসাৰ আছিলে, তো তাইৰ বিয়া ঠিক হ'ল, জুলাই মাহত বিয়া হৈ গ'ল, পাছত পষ্টপন কৰি দিলে আৰু, তো সেইটো কেছৰ কাৰণে। তো 2024 জুলাইত তাইৰ বিয়া হ'ল, মাক দেউতাক তেনেকৈ জেলত আছে, আৰু যোনজন ডক্তৰ আছিল, ডক্তৰজন এতিয়াও ক'ৰবাত আছে, ঘূৰি আছে।